ইনাগুৰেশ্যন কৰিছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। সুন্দৰ এটা অফিচ মই আজিয়ে আহিছোঁ, নেশ্যনেল ইনষ্টিটিউট অফ বডলজি, এতিয়া ইনষ্টিটিউট অফ নেটিভ পিপল বুলি তেখেতসকলে কৰিছে। তো এইটো মানে বহুত ইয়াত ৰিচাৰ্চৰ স্ক'প আছে আৰু কমিউনিটিটো আগত লৈ যোৱাৰ কাৰণে বহুতখিনি কাম কৰিব পাৰে। সেইকাৰণে NIBৰ যিখিনি আমাৰ নেতৃত্ব আছে মই ধন্যবাদ জনাইছোঁ এই কামটো ইমান সুন্দৰকৈ কৰাৰ কাৰণে। কি কৈছে নেক্সট ইলেকশ্যনটো বহুত ধুনীয়া হ'ব, বহুত বেষ্ট ইলেকশ্যন হ'ব মোৰ এনেকুৱা লাগিছে। গতিকে যিসকলে আমাক সহায় কৰিছে মই ধন্যবাদ জনাইছোঁ। যোৱা 1.5 বছৰত বড়োলেণ্ড অঞ্চলত শান্তি ঘূৰি আহিছে, সকলো নিৰাপত্তা পাইছে আৰু উন্নয়নটো সঠিক পথত লাহে লাহেকৈ আগবাঢ়িবলৈ ধৰিছে। বহুত সংস্কাৰমূলক কাম হৈছে, এইবিলাক লৈ পেলাই বহুতে ছেটিছফাইড হৈছে আৰু সেইকাৰণে আমালৈ বহুতে কথা পাতিছে। তো এই বাই ইলেকশ্যনত কোনো কণ্টেষ্ট নাথাকিব, এই বাই ইলেকশ্যনটো সুন্দৰকৈ পাৰ হৈ যাব। আজি এইটো বহুত ডাঙৰ এটা আনফৰ্চুনেট এটা কাহিনী যিটো ঘটনা হৈছে। অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন অঞ্চলত বেদখলবিলাক হৈ আছিলে। আমি মানে য'ত মানে মাটি পাওঁ, ক'ৰবাত মাটি দেখা পালে সেইবিলাক এৰিয়াটো দখল কৰোঁ। এইটো ভাল কথা নহয়, কাৰণ আজিৰ কথা নহয়, আমাৰ অহা যুগে যুগে আমাৰ মানুহবিলাকে ইয়াত থাকিব লাগিব। তো এই সময়ত আমাৰ খেতি পথাৰ, আমাৰ বিল খাল চববিলাক যদি আমি এনক্ৰ'চ কৰোঁ বা ইলিগেলি মানে যদি আমি এইবিলাক অকুপাই কৰোঁ, তেতিয়া অহা প্ৰজন্মৰ কাৰণে ইয়াত একো নাথাকিব। তো সেইকাৰণে মই সকলোকে অনুৰোধ কৰোঁ যে বেদখল কৰিব নালাগে আৰু যিবিলাক ভাইলেঞ্চবিলাক আজি যিটো মাত্ৰাত কৰি আছে এইটো ভাল কথা নহয়। ভাইলেঞ্চৰ আমি সহায় ল'ব নালাগে, কোনো কাৰণত এইটো হ'ব নালাগে আৰু সকলো মিলিজুলি অসমত থাকিব লাগে। কাৰণ অসমৰ ইতিহাসটো চালে যোৱা 50 বছৰত অকল আমি সংঘাত প্ৰতিঘাত সেইবিলাকে দেখিবলৈ পাইছোঁ। গতিকে আজি সংঘাত প্ৰতিঘাতবিলাক যদি হৈ থাকে এইটো ভাল কথা নহয়। কোনোবা কিবা কৰে আইনৰ সহায় লওক, আইন মতে যাওক, সেইটো আমি বিচাৰোঁ। এইবিলাকক শুভেচ্ছা জনাইছোঁ। আগৰ গুণোৎসৱতকৈ এইটো গুণোৎসৱত আৰু যাতে কোৱালিটিটো আমাৰ বাঢ়ে সেইটো নজৰ ৰাখি পেলাই সকলোকে কাম কৰিবলৈ অনুৰোধ কৰিছোঁ।